Hello brand partners, আপোনাৰ মাজত বহুত এনেকুৱা brand partners আছে যোনে লাষ্ট বহুত মান্থ হল একো অৰ্ডাৰ প্লেস কৰা নাই নিজৰ অৰিফ্লেম আইডি পৰা সো এই মান্থত যদি আপুনি 28 তাৰিখৰ আগে আগে অৰ্ডাৰ প্লেস নকৰে তেতিয়া হলে আপোনাৰ আইডিটো ডিএক্টিভেট হোৱা চান্স থাকিব ঠিক আছে সো আপোনাৰ যিটা ডেইলি এসেনশিয়াল প্ৰডাক্টস যেটো আপুনি ওচৰ দোকানৰ পৰা বা আপুনি ডিপাৰ্টমেন্টেল ষ্টৰৰ পৰা লয় যত আপুনি একো ডিসকাউন্ট নাপায় একো অফাৰ নাপায় একো ক্যাশবেক নাপায় হেখিনি প্ৰডাক্টসে যদি আপুনি অৰিফ্লেমৰ আইডি পৰা লয় তেতিয়া এই গুটিখিনি বস্তু আপুনি পাব আৰু এটা বহুত ধুনীয়া অফাৰ আমাৰ জুৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে যেটো এতিয়া মই দেখাম আপোনাক আৰু কেটামান প্ৰডাক্টস মই ইয়াতে এড কৰিছো যেটা একদম ডেইলি ব্যৱহাৰ কৰা বস্তু যেনিবা আমাৰ কোকোনাট অইলটো এটো আপোনাৰ বহুত ভাল কোকোনাট অইল হয় যেটো আমাৰ ডেন্ড্ৰাফ কন্ট্ৰোল কৰে আমাৰ চুলি খৰা বন কৰে তাতে স্ক্ৰাব এটা আমি সবে ইউজ কৰো এটো স্ক্ৰাবত আমাৰ প্লাষ্টিকৰ বিটস ইউজ নাই হোৱা ইয়াত আমাৰ এলমন্ড বাদামৰ শেল দি বনোৱা হয় তাছে টুথপেষ্ট এটো বাচ্চাৰ টুথপেষ্ট হসাকে বহুত বেছি ভাল টুথপেষ্ট হয় এটো তাছে টোটাল প্ৰটেকচন টুথপেষ্ট ডাঙৰৰ কাৰণে বহুত ভাল এটো মই নিজে ইউজ কৰো তাৰ পিছত আমাৰ নিম আৰু বেছিলৰ এটা সাবুন এটা গৰম দিনৰ কাৰণে বহুত বেছি ভাল হয় সাবুন গিটা তাৰ পিছত আপোনাৰ এটা ফেস ওয়াশ হল নরমালি সবে ফেস ওয়াশ এটা ইউজ কৰোৱে হয় নাই আৰু এটো ভিটামিন ই আৰু বি3 দি বনোৱা তাৰ পিছত এটা ফেস ক্ৰীম আমি যেটো ডেইলি এসেনশিয়াল তাৰ পিছত বডি লোশন এটা আৰু শ্যাম্পু সবে ইউজ কৰো আৰু এটো 2 in 1 শ্যাম্পু আৰু লগত কন্ডিশনাৰো আছে এভোকাডো দি বনোৱা এটা ফ্ৰুট হয় যেটো এভোকাডো কয় বহুত ভাল শ্যাম্পু হয় সো এইগিটা গুটেখিনি বস্তু যেটা আপুনি এড কৰিছে যেটা দোকানৰ পৰা লয় আপুনি তাৰ লগতে আপুনি এটা বডি এন্ড পিলো মিষ্ট পাইছে অনলি 9 টকাত যাৰ আসল প্ৰাইস হয় 650 টকা সো সাক আপুনি এই গুটিখিনি বস্তু যেটো আপোনাৰ দৰকাৰী বস্তু হয় 2000 টকাত পাই আছে আৰু লগতে আপুনি 10% ডিসকাউন্ট পাইছে 10% ক্যাশবেক এটাও পাইছে আৰু তাৰ লগত আপুনি এটা অফাৰো পাইছে সো ইমান ধুনিয়াকে গুটিখিনি বস্তু পাইছে সো কিয় নিজৰ অৰিফ্লেমৰ আইডি পৰা অৰ্ডাৰ নকৰিব বাৰু হয় নাই সো সবে অৰ্ডাৰ প্লেস কৰিব এন্ড যদি কিবা প্ৰবলেম হয় আপুনি গ্ৰুপত মোক ক'ব পাৰে